গুড মৰ্ণিং এভৰিৱান। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আয়ুষিক স্কুলত থৈ আহিলোঁগৈ। বৰ্তমান স্কুলত থৈ মেলি আহি এতিয়া কিবা এটা খাই লওঁ। খোৱা বোৱা হোৱাই নাই, ৰাতিপুৱাৰ পৰা খাই লওঁ। হ'লনে? ৰুটি বনাইছা নেকি? ৰুটি দিয়া, ভোক লাগিছে। হা, আচাৰ দিয়া। আজি ভাবিছোঁ আমাৰ ঘৰটো দেখাওঁ আপোনালোকক, কেনেকুৱা ঘৰটো। আমি এইটো ঘৰতে থাকোঁ। এইটো ঘৰ, এইখন মোৰ ভাগৰ পৰিখন। এয়া বনাই আছোঁ আৰু লাহে লাহে। এইবোৰ গ্ৰিল চিলবোৰ ৰং কৰিবলৈ আছে। এইফালে এখন মায়ে তাঁত বয়, আৰু ইয়াতে এখন গ্ৰিল হ'ব। এইখিনিত এখন গ্ৰিল হ'ব এনেকৈ, আৰু ইফালেও এনেকৈ গ্ৰিল হ'ব। এখন গ্ৰিল দেখিব। এখন হ'ল আমাৰ ঘৰৰ দুৱাৰখন। আলহী চালহী যেতিয়া আহিব তেতিয়া ইয়াতে বহিব, আমি ইয়াতে বহিবলৈ দিওঁ। এইটো হ'ল আমাৰ ডাইনিং ৰুম। এখন এয়া ডাইনিং ৰুম হয়। এইটো আমাৰ পাকঘৰটো বনাইহে আছোঁ আৰু। তো পাকঘৰটো এনেকুৱা, তলটো চইলিং কৰা আছে, তাৰ ওপৰত মায়ে মাটিৰে দি দিলে। তো তাকে এইটো হ'ল পাকঘৰ। আহি এয়া হ'ল আমাৰ থাপনা ঘৰ, প্ৰাৰ্থনা কৰা ঘৰ। এয়া এইফালৰ পৰা আহি এয়া এইটো আমাৰ মাৰ ৰুম। এইটো মাৰ ৰুম। এয়া হ'ল আমাৰ দেউতা ঢুকুৱা আজি 8 বছৰে হ'ব হ'ল। 2017 ঢুকাইছিলে। এইটো হ'ল আমাৰ মাৰ ৰুম। এনেকৈ আহি এইপিনে আহি এইটো হ'ল মোৰ ৰুম। মই আৰু ববি ইয়াতে শুওঁ। এয়া আমাৰ আলনা, কাপোৰ কানি থোৱা। এয়া আমি দুখীয়া মানুহ এনেকৈয়ে থাকোঁ। এইটো আমাৰ ড্ৰয়িং ৰুমটো। ইয়াত এনেকৈ পাৰ্টিশ্যন দিয়া আছে। আমাৰ ওপৰৰ এইবোৰ কিবৰ্ড লগাম আৰু। এইপিনে আছে বাথৰুম। এয়া বাথৰুম। এইটো ইংলিছ কমোড। এইফালে আমাৰ এনেকৈ খৰি চৰি থওঁ এইডোখৰত। এইফালে আমি এয়া হ'ল, এইটো এটা লেট্ৰিনেই হয়। এইটো নৰ্মেল লেট্ৰিন। এইপিনে আমাৰ পানী দুনি, এইবোৰ কাঁহী বাতি ধোৱা জেগা। আমি জুই চুই বনাই এইডোখৰতে খানা পিনা ইয়াতে বনাওঁ, জুই ধৰোঁ। তাৰপৰা এয়া হ'ল আমাৰ পাছফালডোখৰ। এইজোপা আম গছ এজোপা লাগিছে ইয়াতে। তাৰপৰা এইজোপা বেঙেনা গছ খালোঁ, কেইবাটাও বেঙেনা খালোঁ। এয়া আমাৰ বাৰীখন, পিছফালৰ বাৰীখন। আমাৰ ঘৰটোৰ চাৰিওকাষে এখন ৱাল দিয়া আছে। এয়া আমাৰ বাৰীখন। এইবোৰ কল, তাৰপিছত অমিতা, তামোল, এইবোৰ হৈছে আৰু। তাৰপৰা এনেকৈ আহি এইফালে আমাৰ এইটো পাছফালৰ দৰজাখন, আৰু এনেকৈও আছে। ইয়াত টেঙা গছ এজোপা হৈছে। এজোপা
গছ কি গছ বাৰু চিনি পাইছে ন এজোপা মধুৰি গছ মধুৰি লাগিছে আৰু এয়া মধুৰি লাগি আছে এজোপা হ'ল লিচু গছ এয়া মায়ে কৰি থৈছে ইয়াত হেৰি পাণ বিলাহী ধনিয়া ইয়াতো দেখাইছিলে আপোনালোকক এইখিনিতো কৰি থৈছে বিলাহী ধনিয়া ৰঙালাও এজোপা উঠিছে এয়া ফুল এনেকৈ আৰু আমাৰ ঘৰখনতো দেখিছে সদায় ধুবিঘাট হৈ থাকে আগফালডোখৰ আৰু ৰ'দটো ইয়াতে পৰে তেতিয়াহ'লে আজি এনেকৈ থুলমূলকৈ আৰু আমাৰ ঘৰটো দেখালোঁ ঘৰটো চাই কেনেকুৱা পালে কি ভাল পালে কি বেয়া পালে সকলোবোৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ পায়